আউট অফ চিলড্ৰেন চাইল্ডবিলাক আমি যিবিলাক মানে ধৰক হিলৰ তৈয়াৰী কাৰোবাৰ ঘৰত বন কৰা হিচাপে কাম কৰি আছে, চাহ হোটেলত কাম কৰি থকা বা বিভিন্ন কিছুমানে ফুটপাথত ভিক্ষা মাগি থকা যিসকল ল'ৰা ছোৱালী আছে, সেই ল'ৰা ছোৱালীসকলক আমি ফুটপাথৰ পৰা বা আমি বিচাৰি বিচাৰি আনি এই কেন্দ্ৰসমূহত ৰাখি অসম তথা ভাৰতবৰ্ষৰ সৰ্বশিক্ষা অভিযান মিছনৰ যিটো লক্ষ্য যে 100% শিক্ষিত কৰাৰ যি এটা লক্ষ্য আছিলে, সেই লক্ষ্যত আজি উপনীত কৰাবৰ কাৰণে আমি সক্ষম হৈছোঁ। আমি অসম সৰ্বশিক্ষা অভিযান মিছনত কৰ্মৰত সদৌ অসম আৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ কৰ্মী সংস্থাৰ তৰফৰ পৰা আমি অসম চৰকাৰলৈ তথা অসমৰ সৰ্বশিক্ষা অভিযান মিছনলৈ আমাৰ দাবীসমূহ হ'ল যে আমি 2003 চনৰ পৰা আমাৰ এই কৰ্মীসকলে কৰ্মত নিয়োজিত হৈ আছিলোঁ, কিন্তু চৰকাৰে আজি পৰ্যন্ত আমাক কোনো ধৰণৰ স্থায়ী নিযুক্তিৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে আমি চৰকাৰলৈ আমাৰ প্ৰথম দাবীটোৱে হ'ল যে আমাৰ এই কৰ্মীসকলক বৰ্তমান আমি কৰ্মৰত হৈ আছোঁ, গতিকে আমাৰ এই কৰ্মীসকলক 60 বছৰ বয়সলৈকে চাকৰিৰ নিশ্চয়তা প্ৰদান কৰি আমাক উপযুক্ত দৰমহা প্ৰদান কৰিব লাগে। লাগিলে আমাৰ চাকৰি পাৰ্মানেণ্ট নকৰক, লাগিলে কণ্ট্ৰেকচুৱেলে থাকক, তথাপিও আমাক উপযুক্ত দৰমহা প্ৰদান কৰিব লাগে। আৰু দ্বিতীয় দাবীটো হ'ল যে আমি টেটৰ পক্ষপাতী নহয়, আমি কোনোদিনে টেট বিচৰা নাই আৰু আমি টেটৰ অবিহনে আমাৰ চাকৰিত নিযুক্তি দিব লাগে। কাৰণ আমাৰ 2003 চনৰ পৰা কৰ্মত আমি নিয়োজিত হৈ আছোঁ, তেতিয়া টেট ইমপ্লিমেণ্ট অসমত হোৱা নাছিলে। গতিকে আমি টেট কোনো পধ্যেই মানি নলওঁ, আমাৰ টেটৰ অবিহনে আমাৰ এই কৰ্মীসকলক নিযুক্তি প্ৰদান কৰিব লাগে। আৰু 3 নম্বৰ দাবীটো হ'ল যে আমাৰ এই আৱাসিক কেন্দ্ৰসমূহত যিসকল কৰ্মী নিয়োজিত হৈ আছে, সেই কৰ্মীসকলক যদি কৰ্মৰ অৱস্থাত যদি তেওঁলোকে মৃত্যুবৰণ কৰে, তেওঁলোকক এককালীন 5 লাখ টকা সাহায্য দিব লাগে। আৰু তেওঁলোকক যিখিনি স্বাস্থ্যৰ কাৰণে যিখিনি টিএ দিয়ে বা যিটো বাৰ্তা দিয়া হয়, সেই বাৰ্তাটো চৰকাৰে আমাক প্ৰদান কৰিব লাগে। আৰু চৰকাৰলৈ আমি দাবী উত্থাপন কৰিছোঁ যে এই আমাৰ বিষয়সমূহ অহা 1 মাহৰ ভিতৰত যদি চৰকাৰে বিবেচনা নকৰে, অসম সৰ্বশিক্ষা অভিযান মিছন আৰু অসম চৰকাৰে যদি আমাক আলোচনাৰ মাধ্যমেৰে সৌহাৰ্দ্যপূৰ্ণ আলোচনাৰ মাধ্যমেৰে সমস্যাসমূহ সমাধান নকৰে, তেতিয়া 1 মাহ পিছত আমি মুখ্যমন্ত্ৰী বাসভৱনৰ সন্মুখত অসমৰ প্ৰত্যেকটো জিলাৰ প্ৰত্যেকজন কৰ্মীৰ পৰিয়ালসহ যিমান মানুহ আছে, আমি মুখ্যমন্ত্ৰী বাসভৱনৰ সন্মুখত সমূহীয়া আত্মজাহৰ কাৰ্যসূচী ল'বৰ কাৰণে বাধ্য হ'ম। ইয়াত কঠোৰ কাৰ্যসূচী ল'বলৈ এইকাৰণে বাধ্য হৈছোঁ, সুদীৰ্ঘ 18 বছৰ ধৰি আমি কাকতি মিনতি কৰি আহিছোঁ, কিন্তু চৰকাৰে আমাৰ কাকতি মিনতি শুনা নাই। আৰু মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ কৰিছোঁ যে আপোনাক আমি প্ৰায় 3 মাহ 4 মাহ ধৰি পত্ৰযোগে আহ্বান জনাইছোঁ আমি আপোনাক সাক্ষাৎ কৰাৰ কাৰণে, কিন্তু আপুনি আমাক সাক্ষাৎ দিয়া নাই। আপোনাক আমি হাতজোৰ কৰি অনুৰোধ কৰিছোঁ, আপুনি আমাক সাক্ষাৎ দিয়ক, আমাৰ লগত আলোচনাৰ মাধ্যমেৰে এই সমস্যাখিনি আপুনি সমাধান কৰি দিয়ক। তেতিয়াহ'লে আমি কোনো ধৰণৰ আন্দোলন বা কোনো ধৰণৰ অস্থিৰ পৰিৱেশ আমি সৃষ্টি নকৰোঁ বুলি আমি আপোনাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ।